হুলস্থুল কৰি পৰিৱেশ নষ্ট নকৰিব। গোটেইখিনি সৰু সৰু ল'ৰা ছোৱালী দেখা পাই আছো মই ইয়াতে। গতিকে মই আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছো, এখন স্কুল হয়, ঠিক আছে। গতিকে ইয়াতে হয়তো বহুতেই ইয়াৰে ষ্টুডেণ্টছ আছে, গতিকে আপোনালোকৰ নিজৰ অঞ্চলখনৰ বদনামটো নকৰিব তেনেকে, ঠিক আছে। বেয়া দেখি মই দূৰৰ পৰা আহিছো, মই নিজে বাহিৰৰ হয়, গতিকে এই ফকীৰগঞ্জত আহি যদি মই এনেকুৱা দেখা পাওঁ যে ইয়াৰ মানুহবোৰ তেনেকুৱা, মোক নিজকে অলপ বেয়া লাগিছে। কিন্তু কাৰণ মই আয়াৰকাটা এই স্কুলখনক বহুত সন্মান জনাওঁ। ৰাতি ৰাতি মই নিজে আহি চাওঁ স্কুলখন ঠিক আছে নে নাই। গতিকে এই ফিল্ডত যদি এনেকুৱা ধৰণৰ পৰিৱেশ হয়, ভাল নেদেখি কিন্তু, ঠিক আছে। বহুতে সৰু সৰু ল'ৰা ছোৱালী আছে, বহুতে নুবুজা ল'ৰা ছোৱালী আছে, কিন্তু যিবোৰে বুজি পায় সেইবোৰে অকণমান বুজাওক, বুজি পাইছে? গতিকে ইয়াৰ দ্বাৰা আৰু এটা বস্তু দেখা যায় কিন্তু দেই, আপোনালোকে চাওক, আমাৰ ইয়াতে কমিটিয়ে বহুত কষ্টৰে খেল এখন পাতিছে, ঠিক আছে। আপোনালোকে হ'ল আমাৰ অঞ্চলৰে মানুহ, গতিকে খেলৰ প্ৰতি ছাপোজ ধৰক দিলোৱে যেনিবা আমি 20 টকাকে, ছাপোজ কৈছো দেই, 20 টকাকে দিলোৱে, ছাপোৰ্ট কৰিলোৱে, আমাৰ অঞ্চলত ভাল খেল এখন হ'ল। এইকেইদিন যিকেইদিন খেল চলি আছে, বহুতে কিন্তু পাংপুং ধানৰ পৰা আঁতৰি পিনে খেলৰ প্ৰতি এটা ধুনীয়াকে আহি পিনে ইচ্ছাৰে খেল চাই আছে। গতিকে আপোনালোকে যদি ভাবে যে 20 টকা দি ঠিক আছে আমি অলপ ছাপৰ্টে কৰোঁ খেলৰ প্ৰতি, সেইটো মোৰ মতে একো ডাঙৰ কথা নহয়। কাৰণ আপোনালোকৰ তেনেকুৱা 20 টকা বহুত খৰচ কৰে আপোনালোকে এইপিনে, ঠিক আছে। এক মিনিট চিঞৰ বাখৰ নকৰিব, আৰু অকণমান পিছুৱাই যাওক, মই সকলোৰে কিবা এটা ব্যৱস্থা কৰি দি আছো, হ'ব? যে কাৰ হাতত চাব লাগিব। যাবলৈ ইমাৰ্জেঞ্চি যাবলৈ অনুৰোধ জনাইছো। যোনে যোনে যোনটো গেটেদি সোমাইছিলে ৰুমৰ চাবি কাৰ লগত, অতি সোনকালে ৰুমৰ সন্মুখত আহক। ৰুমৰ চাবি ওমর কাজী আপনি যেখানে থাকেন না কেন অতি শীঘ্র রুমের চাবিটা আমাদের প্লেয়ার ওখানে দাঁড়িয়ে রয়েছে, অতি শীঘ্র দেওয়ার জন্য অনুরোধ করছি ওমর কাজী। ভালকৈ থাকিবার কমিটির ব্যক্তিসকল আমার ভলেন্টিয়ার সকল পাঁচজন তাতে যাব লাগে। ভলেন্টিয়ার সকল সকলে ভলেন্টিয়ার অনুরোধ জানাইছো, পাঁচজন আমার দুটা ঘেটত যাব। ভলেন্টিয়ার করে পাঠিয়ে দাও, পাঁচজন করে দিয়ে দাও, নিয়োগ করে দাও। হলো স্যার এগুলো পাঠিয়ে দাও লাগছে। তোমালোকে দুজনে এটা ঘেটত যোৱা, লগতে দুজন আমাৰ দুজন কেইজন আছে? চাৰিজন। লাইন ধরালে ঠিক হবো, লাইন ধরা লাগবো। আপোনালোকক এটা কথা কৈছে যে আজিৰ খেলখন যিহেতু আপোনালোকে 20 টকা আপোনালোকে সোমাইছিল, গতিকে আমাৰ 7 তাৰিখত দ্বিতীয় ছেমিফাইনেল খেলখন আছে। গতিকে ছাৰে কথাখিনি জনাইছিল যে 7 তাৰিখে যদি আপোনালোকে যদি 7 তাৰিখে সম্পূৰ্ণ ফ্ৰী, যদি আপোনালোকে আমি টিকিট নলওঁ, যদি আজি যদি আপোনালোকে কৰি দিয়ে, টিকিট নালাগে, আজি আপোনালোকে থিয় দিয়ক। আমাৰ উপদেষ্টা মণ্ডলী মীৰ আবুল কালাম আজাদ ছাৰ ইয়াত আহিব ক'ব। দর্শক মহলে ভোট ফলাফল দেওয়া হয়েছে। আমার দুটা টিমক 500 টিকিট ফ্রিতে আছে। সেই 500 আমি টকা রিটার্ন নকৰো, কাৰণ সেইটো লাষ্ট সিরিয়ালৰ পৰা আমি টিকিট দিছো। গতিকে আপোনালোকে টিকিটটা লৈ আহিব, তাৰ সিরিয়াল নম্বৰটো যাতে টিকিটত থাকে, সিরিয়াল নম্বৰটো থাকিব। গতিকে ভোটদারক আমি মানুষ বহাই দি আছো, মনে মনে আহিব, মনে মনে টিকিট জমা দি টকাটা লৈ যাব।
আমাৰ ক্লাছ কাউণ্টাৰ টিকেট কাউণ্টাৰ যিবিলাক কেছত আছিল সেই মানুহক আমি মাতি দিছোঁ, অলপ ধৈৰ্য ধৰক। আপোনালোকে 5টা লাইন বনাওক ইয়াতে চিৰিয়েলি, আপোনালোকৰ টিকেটৰ পইচা ৰিফাণ্ড কৰা হ'ব, যাৰ যাৰ হাতত টিকেট আছে। কিন্তু এইটো এটা কথা, ৰিফাণ্ড কৰি দিয়ে 20 টকাটো একো ডাঙৰ কথা নহয়, কিন্তু আপোনালোকৰ খেলৰ প্ৰতি কিমান হেৰি মই দেখা পালোঁ আজি। 5টা লাইন বনাওক। সোনকালে আপোনালোকে লাইন বনাওক, তেতিয়া সোনকালে এক কৰা যাব। আপোনালোকে ভালকে লাইন মানে বুজি পাইছো, লাইন বনাই লওক, চিধা ষ্ট্ৰেট লাইন বনাওক, ষ্ট্ৰেট লাইন বনাওক। যাৰ যাৰ হাতত টিকেটছ আছে সেইবোৰেহে লাইন বনাব। চাবি চাবি নগাঁও ৰাজমন্ত্ৰী মই জেনাৰেল ফুটবল এফচিৰ মই কোচ হওঁ। তো আজিৰ খেলত প্ৰথমতে যিটো অফচাইড ডিচিশ্যন আছিল, ৰেফাৰীয়ে ডিচিশ্যন নিদি পেলাই ছেকেণ্ড টাইমত ইন ফেভাৰ অফ গংকাৰা যিটো ডিচিশ্যন দিছে তাৰ ফলত স্কোৰ হৈছে। প্ৰথমতে কমপ্লেইন কৰা হৈছিল আৰু সেই কমপ্লেইনক নন কৰি পিছৰ যিটো ডিচিশ্যন সেইটো ফাউল ধৰি স্কোৰ কৰিছে কাৰণে আমি আপিল কৰিছিলোঁ। আমাৰ আপিল অগ্ৰাহ্য কৰি এইটো স্কোৰ ধৰি আমাক খেলিব কৈ আছে, আমি সেই স্কোৰ ধৰি নেখেলোঁ। আমি এই অত্র অঞ্চলৰ প্ৰথমতে উত্তপ্ত সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অত্র অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি নেখেলোঁ, আমি আপোনালোকৰ মাজৰ পৰা বিদায় লৈ আমি ওলাই গৈ আছোঁ।